হয়, এই মুহূৰ্তত মই উপস্থিত আছো বঙাইগাঁও জিলাৰ কুকিলিয়া মাছপাৰা গাঁৱত। ইয়াত নজৱান বিহু সমিতিৰ ফালৰ পৰা আজি মুকলি বিহু পাতিছে। মই পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিসকল আয়োজক সমিতি আছে তেওঁলোকে যে মুকলি বিহু পাতিছে 100% য'ত নাকি মাইনৰিটি অধ্যুষিত অঞ্চল, এই অঞ্চলত আচলতে প্ৰতি বছৰে তেওঁলোকে যোৱা 2 বছৰ ধৰি বিহু পালন কৰি আছে। এই বছৰো তেওঁলোকে বিহু এই ৰঙালী বিহু পাতিছে। আজি তেওঁলোকৰ পৰা মই পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচ্ছা কওকচোন, মাইনৰিটি অধ্যুষিত অঞ্চলত আজি আপোনালোকে যে মুকলি বিহু পাতিছে, ইয়াত আপোনালোকে কেনেকুৱা আচলতে ৰাইজৰ পৰা সহায় হয়? আমি আপোনালোকে দেখা পাইছে যে আমাৰ ইয়াতে যিমান ৰাইজ সমবেত হৈছে তাৰ পৰা নিশ্চয় ইয়াৰ পৰা এটা স্পষ্ট আমি বুজিব পাৰিছোঁ বা আপোনালোকে বুজিব পাৰিছে ৰাইজৰ স্বতঃস্ফূৰ্ত সমৰ্থন আৰু সহযোগিতা আমি পাইছোঁ। আৰু নহ'লে এনেকুৱা এটা ডাঙৰ অনুষ্ঠান অসমৰ জাতীয় জীৱনৰ লগত সংগতি থকা আমাৰ বাপতিসাহোন বিহু উৎসৱ, বহাগী উৎসৱ উদযাপন কৰিব পৰা নগ'ল হৈ। গতিকে এই চেগতে সকলো ৰাইজক আৰু আমাৰ ইয়াত উপস্থিত থকা সকলোকে নতুন বছৰৰ অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে অভিনন্দন জনাইছোঁ। হয়, কিন্তু এষাৰ কথা আয়োজক সমিতিয়ে এষাৰ কথা উল্লেখ কৰিছে যে আমি মাইনৰিটি অধ্যুষিত অঞ্চলতে, কিন্তু আমি যে অসমৰ এটা অবিচ্ছেদ্য অংগ, সেই হিচাপত আমি এই মাইনৰিটি অঞ্চল থাকিলেও আমি বিহু পাতিবলৈ আমি আগ্ৰহী আৰু পাতিয়ে থাকিম, তেওঁলোকে উল্লেখ কৰিছে। মই আৰু এজনৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচ্ছা দাদা কওকচোন, অধ্যুষিত মাইনৰিটি অধ্যুষিত অঞ্চলত আজি আপোনালোকে এই মুকলি বিহু পাতিছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, আমি গোটেই অসমবাসীক এটা মেছেজ দিব খুজিছোঁ যে আমি প্ৰথমে অসমীয়া, তাৰপিছত আমাৰ জাতি বেলেগ বেলেগ হয়, সেইটো হ'ল বেলেগ কথা, কিন্তু প্ৰথমে আমি অসমীয়া। সেইকাৰণে আমি অসমীয়া উৎসৱ আমাৰ পালন কৰিবই লাগিব আৰু আমাৰ বিহু হ'ল অসমীয়া জাতীয় উৎসৱ। সেইকাৰণে আমি আমাৰ মাইনৰিটি এলেকাত আমি বিহু উৎসৱ পাতি আমি গোটেই অসমবাসীক এটা মেছেজ দিব খুজিছোঁ যে আমি হ'ল অসমীয়া। হয় দাদা, কিন্তু এষাৰ কথা উল্লেখ কৰিছে যে আমি প্ৰথমতে আমাৰ পৰিচয় হ'ল অসমীয়া, তাৰপিছত আমি ধৰ্মত বেলেগ থাকিব পাৰোঁ আৰু এই বিহু পাতি আমি অসমৰ মাজত এটা মেছেজ দিব বিচাৰিছোঁ যে আমি অসমীয়া, হাৰে সমূহ যে অসমীয়া। গতিকে মই পোনে পোনে মন্তব্য ল'বলৈ চেষ্টা কৰিম। বিহুৱা দলবিলাক আহিছে, তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আচলতে এই মাইনৰিটি অধ্যুষিত অঞ্চলত আজি ইয়াতে বিহু নাচিবলৈ আহিছে, কেনেকুৱা অনুভৱ কৰিছে? হয়, নমস্কাৰ। পোনপ্ৰথমে আমাৰ এই ককিলা মাছপাৰা সমূহ ৰাইজকে আৰু গোটেই অসমবাসী ৰাইজক মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুবেই সঁচা কৰি ভাল লাগিছে, এওঁলোকে ধুনীয়াকৈ আমাক ইয়াতে আমন্ত্ৰণ কৰিছে আৰু ইয়াত আমি বিহু নাচি হয়তো আমি খুবেই ফূৰ্তি অনুভৱ কৰিম। যিহেতু আমাৰ ইয়াতে সকলো মুছলমানে ইয়াতে বাস কৰে, তো আমি যে অসমীয়া সেইটো আমাৰ সঁচাই ভাল লাগিছে খুব এটা। আৰু মানে ইয়াতো ধুনীয়াকৈ যে মুছলমানসকলেও ঈদৰ লগতে অসমীয়া বিহু আমাৰ তেওঁলোকে ইয়াতে অনুষ্ঠান পাতিছে, তো ভালে লাগিছে, খুবেই ভাল লাগিছে। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। মই পোনে পোনে আৰু এজনীৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, ইয়াতে বিহুত আহি বহুত ভাল লাগিছে। পোনপ্ৰথমেতো আপোনাৰ চেনেলক মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু লগতে গোটেই মনাকচা ৰাইজক মোৰ আন্তৰিক ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। মানে ইয়াতে সমন্বয়ৰ ৰঙালী বিহু পাতিছে, খুব ভাল লাগিছে। এনেকৈ পাতিয়ে থাকক আৰু আমিও ইয়াতে আমি আমন্ত্ৰণ পাইছোঁ, খুব ভাল লাগিছে, বহুত ভাল লাগিছে। হয় বাইদেউ, কিন্তু এষাৰ কথা উল্লেখ কৰিছে, ইয়াত সমন্বয়ৰ একক এটা নিদৰ্শন দাঙি ধৰিছে বুলি উল্লেখ কৰিছে। ডি নিউজ এক্সপ্ৰেছৰ সৈতে মই আমিনুল চাহিন, ধন্যবাদ।